সব ভালে আছে নে? ফূৰ্তিত আছে নে নাই? ঠিক আছে, ফূৰ্তিত আছে যদি দুই হাতটো এনেকে বান্ধি লওক আৰু মোৰ লগত কব ভাৰত মাতা কি। চবে কোৱা নাই, নহব। চবে যেতিয়ালৈ নকয় তেতিয়ালৈ মই শ্লোগান দি থাকিম। মুঠিটো বন্ধ কৰক, দুই হাত, আৰু একদম প্ৰচণ্ড মানে ইয়াত ধ্বনিৰে কব ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আজি দোধমাত ভাৰতীয় জনতা পাৰ্টিৰ এই জনসভাত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা, লক্ষীপুৰ সমষ্টিৰ বিধায়ক শ্ৰী কৌশিক ৰায় ডাঙৰীয়া, ইয়াত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী আৰু মোৰ বাইদেউ কবিতা বসুমতাৰী ডাঙৰীয়ানী, ৰেৰুৱা নাৰ্জাৰী EM BTC, সজল সিংহ MCLA, ৰাজীৱ ব্ৰহ্ম MCLA, ৰাজেন্দ্ৰ বসুমতাৰী দত্মা মণ্ডল বিজেপিৰ সভাপতি, বিভূতি বৰগিয়াৰী প্ৰাক্তন সভাপতি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, আৰু আমাৰ কোকৰাঝাৰ জিলাৰ যুৱ নেতা, সম্ভাৱনা থকা নেতা গোসাই বসুমতাৰী, জেঠমাল মালু, বিদ্যাসাগৰ বসুমতাৰী, অশোক বসুমতাৰী, ৰামকান্ত ব্ৰহ্ম, বনদীপ ডেকা, মিলন দাস, চাইখাজাও নাৰ্জাৰী, কপিল দেৱ ব্ৰহ্ম, মুনীন্দ্ৰ দৈমাৰী, নৰোত্তম দে, আৰু মোৰ সন্মুখত উপস্থিত শ্ৰদ্ধাভাজন ৰাইজ, আই মাতৃসকল, জয় জয়তে মই আপোনালোকক খুলম্বাই জনাইছো, জহাৰ জনাইছো আৰু প্ৰণাম জনাইছো। মই যেতিয়া ইয়াত আহি আছিলো, মই ভাবিছিলো বিজেপিৰ মিটিঙত যাম। উদ্যোক্তাসকলে, আমাৰ মণ্ডল সভাপতি, জিলা সভাপতিসকলে মোক কলে যে দাদা আপুনি আহক, আপুনি অভিভাৱক মন্ত্ৰী, গাৰ্জেন মন্ত্ৰী কোকৰাঝাৰৰ, আমি ডাঙৰ মিটিং ৰাখিম। ডাঙৰ বুলি কলে মই ভাবিছিলো 1,500-2,000 মানুহ হব, কিন্তু আজি যে 10,000 মানুহ ইয়াত উপস্থিত আছে, এইটোৱে প্ৰমাণ কৰিছে যে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ ইয়াত আহিছে, প্ৰমোদ বড়ো ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ ইয়াত আহিছে। আৰু এই আশীৰ্বাদ এনে নহয়, 2020 চনৰ 27 জানুৱাৰী তাৰিখে ভাৰতৰ মহান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী এপছু সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সকলোৱে মিলি বড়ো শান্তি চুক্তি কৰিছিলে। আৰু এই বড়ো শান্তি চুক্তিৰ পিছত যিমান আমাৰ ল'ৰা ছোৱালী হাতত বন্দুক লৈ জংগলত আছিল, ঘৰৰ বাহিৰত আছিল, সবে অস্ত্ৰ ত্যাগ কৰিলে আৰু ঘৰৰ অভিমুখী যাত্ৰা কৰিলে। আজি বড়োলেণ্ড অঞ্চলত কোনো ল'ৰা ছোৱালীৰ হাতত অস্ত্ৰ নাই। এই শান্তি চুক্তিৰ জৰিয়তে বড়োলেণ্ড অঞ্চলত সম্পূৰ্ণ শান্তি আহিছে বুলি আজি মই ঘোষণা কৰিব খুজিছো। নহলে আগে যেতিয়া আমি কোকৰাঝাৰ জিলালৈ আহো, কিবা গলি ফুটিছে আমাক পঠাই দিয়া হয়, মানুহ খবৰ লৈ আহক, হস্পিটেলত যাওক। বোমা বিস্ফোৰণ হৈছে, মানুহ মৰিছে, মৃতকৰ ঘৰত যাই পৰিয়ালৰ খবৰ লৈ আহক।
কেতিয়াবা কিডনেপিঙৰ খবৰ পাওঁ, কেতিয়াবা গুলীচলনাৰ খবৰ পাওঁ, কেতিয়াবা মানুহ মৰাৰ খবৰ পাওঁ, কেতিয়াবা বোমা ফুটাৰ খবৰ পাওঁ। এইটো লৈহে বড়োলেণ্ড অঞ্চল আৰু বিশেষকৈ কোকৰাঝাৰ জিলাত মানুহ সন্ত্ৰাসত আছিল, কতো শান্তি নাছিল। আমাৰ চৰকাৰৰ দিনত বড়োলেণ্ড অঞ্চলত আমি শান্তি আনিবলৈ সক্ষম হৈছো। আৰু আটাইতকৈ ডাঙৰ সফলতা যদি কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ আছে, আমি ইয়াত শান্তি স্থাপন কৰিছো। বিটিআৰবাসী ৰাইজে সপোন দেখা আৰম্ভ কৰিছে। আগত বিটিআৰৰ মানুহে সপোন দেখা নাছিল, বিটিআৰৰ ৰাইজে সপোন দেখা নাছিল। কি দেখিছিলে? ভয় দেখিছিলে। ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই গৈছে, আকৌ ঘূৰি আহিবনে নাই, ক'ৰবাত কিডনেপিঙে হ'বনে, গুলী চলিবনে, বোমা ফুটিব। ল'ৰা ছোৱালী স্কুলত যোৱা নাছিলে, ল'ৰা ছোৱালী কলেজত যোৱা নাছিলে। চৰকাৰী কোনো আঁচনি আপোনালোকৰ কাষ চাপিব পৰা নাছিলে, আপোনালোকে পোৱা নাছিলে। আজি বিটিআৰত শান্তি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰে সমগ্ৰ অসমৰ বিকাশ এক তীব্ৰ গতিৰে কৰিব বিচাৰিছে আৰু তাৰ বাবে শান্তি লাগিব। আজি অকল শান্তি কোকৰাঝাৰতে বিৰাজমান হোৱা নাই, গোটেই বিটিআৰ অঞ্চলত শান্তি আছে, ক'তো আন্দোলন নাই, ক'তো ভয় ভাবুকি নাই। গোটেই অসমত আজি শান্তি আছে। মানুহে আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিছে, নিজৰ ভৰিত থিয় হৈ কেনেকে আমি আগবাঢ়িব পাৰো তাৰ চিন্তা কৰি আছে। আমাৰ চৰকাৰৰ দিনত আমি 1 লাখ নিবনুৱাক চাকৰি দিলো, 1 লাখ নিবনুৱাক চাকৰি দিলো। দত্মা অঞ্চলৰো বহুত ল'ৰা ছোৱালী পুলিচৰ বেটেলিয়নৰ চাকৰি পাইছে। তেখেতসকলে বেটেলিয়নত চাকৰি পাইছে, এটা ঘৰৰ পৰা দুজনে চাকৰি পাইছে। আৰু কোনো এজনে ক'ব নোৱাৰিলে যে পইচা লৈ ঘুষ লৈ কাৰাপশ্যন কৰি কাৰোবাক চাকৰি দিয়া হৈছে। প্ৰত্যেকজনে চাকৰি পালে, কিন্তু কোনজনে পালে? মেধা থকা ল'ৰা ছোৱালীয়ে, ভাল পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। কংগ্ৰেছ বিপিএফৰ আমলত কোকৰাঝাৰত চাকৰি বিক্ৰী হৈছিলে। আমাৰ চৰকাৰৰ দিনত যাৰ মেধা আছে ইজনকে চাকৰি দিয়া হৈছে। বাছনিটোত কোনো সজল প্ৰীতি কৰা হোৱা নাই। কোনো নেতাৰ ল'ৰা ছোৱালী, ভাগিন, ভতিজা ছোৱালী, ভতিজা ল'ৰাই চাকৰি পোৱা নাই। কোনো এমএলএ, কোনো মন্ত্ৰী, কোনো এমএলচি, কোনো ইএমৰ পৰিয়ালৰ মানুহ, সজল থকা মানুহে কোনো চাকৰি পোৱা নাই। প্ৰকৃত অৰ্থত চাকৰি পাইছে দুখীয়াৰ ল'ৰা ছোৱালীয়ে, কৃষকৰ ল'ৰা ছোৱালীয়ে, শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে। হাজাৰ হাজাৰ ল'ৰা কোকৰাঝাৰ জিলাৰ পৰা পুলিচ বাটালিয়নত চাকৰি পাইছে। এইটো পৰিৱৰ্তন। আৰু এই পৰিৱৰ্তনৰ বাট বহু বছৰ আপোনালোকে দেখিছে। বহুত বছৰ আপোনালোকে সন্ত্ৰাসৰ সন্মুখীন হৈছে, উগ্ৰবাদৰ সন্মুখীন হৈছিলে। আপোনালোক ভয়ত আছিলে, এতিয়া এই ভয়টো মই ভাবো নোহোৱা হৈছে। এতিয়া ভয় আছে নে নাই? এতিয়া ভয় আছে নে নাই? 2-4 জনে কৈ আছে এনেকে, বাকী চবৰ ভয় আছে যেন মই লাগিছো। যাৰ যোনে যোনে ভয়মুক্ত হৈ গ'লে আমাৰ চৰকাৰ অহাৰ পিছত, তেখেতে হাত দাঙি কওক যে আমি ভয়মুক্ত হৈছো। ভয়মুক্ত হৈছে নে নাই? চবে হাত দাঙিছে। এইটোৱে আমি বিচাৰিছিলো যে কোকৰাঝাৰ জিলাত বিটিআৰ অঞ্চলত শান্তি হওক। শান্তি হৈছে, মানুহ ভয়মুক্ত হৈছে, মানুহ আৰু ভয় নকৰে। এতিয়া মানুহ সপোন দেখা আৰম্ভ কৰিছে। কি সপোন দেখিছে? আমাৰ ল'ৰা ছোৱালী ভাল পঢ়া শুনা কৰিব লাগে, তাৰ কাৰণে আমাক স্কুল লাগে, তাৰ কাৰণে আমাক কলেজ লাগে। এই স্কুল কলেজ দিয়াৰ কাম আমাৰ চৰকাৰে কৰি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু বিটিআৰ অঞ্চলতো ডাবল ইঞ্জিন চৰকাৰ চলি আছে। একফালে দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক সহায় কৰি আছে, আনফালে বিটিচিত থকা আমাৰ UPPLৰ নেতৃত্বত বিজেপিক লগত লৈ যিটো চৰকাৰ চলি আছে, এই চৰকাৰে আপোনালোকক সহায় কৰি আছে। আজি স্কুল কলেজবোৰ ভাল হোৱা আৰম্ভ হৈছে, ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰা আৰম্ভ কৰিছে।
ল'ৰা ছোৱালীয়ে স্কুলত যোৱা ইচ্ছা কৰিছে, কলেজত যোৱা ইচ্ছা কৰিছে। এইটো পৰিৱৰ্তন। মা দেউতাও ভাবি আছে, আপোনালোকেও ভাবি আছে, আমাৰ জীৱনত একো নহল। আমি সন্ত্ৰাস আৰু উগ্ৰবাদৰ সন্মুখত হাৰ মানিছিলো, কিন্তু প্ৰমোদ বড়ো, ডক্টৰ হিমন্ত বিশ্ব এই দুই নেতৃত্বত শান্তি আহিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, অমিত শ্বাহৰ আশীৰ্বাদত আপোনালোকৰ এটাই সপোন যে আমাৰ জীৱনত একো নহল, আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, আৰু তাৰ বাবে ভালকে পঢ়া শুনা কৰিব লাগিব। এই সপোনটো বিটিয়াৰ বাসী ৰাইজে দেখা আৰম্ভ কৰিছে। বিটিআৰ চৰকাৰৰ নেতৃত্বত সুপাৰ 50 চলি আছে। ইয়াত চলি থকা সুপাৰ 50ত 27 জন বিটিআৰৰ ল'ৰা ছোৱালীয়ে APSC এক্সাম দিয়াৰ কাৰণে কোচিং লৈ আছিলে। কিছুদিন আগতে ৰিজাল্ট আহিলে, এই 27 জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, 16 জন ল'ৰা ছোৱালীয়ে APSC পৰীক্ষা পাছ কৰিছে। দেশৰ 75 বছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিটিআৰ অঞ্চলৰ পৰা 16 জন ল'ৰা ছোৱালীয়ে APSC পৰীক্ষা পাছ কৰিবলৈ সক্ষম হৈছে। আৰু সব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, এজনো অফিচৰৰ ল'ৰা ছোৱালী নহয়, এজনো DC ল'ৰা ছোৱালী নহয়, SP ল'ৰা ছোৱালী নহয়, কৃষকৰ ল'ৰা ছোৱালী, শ্ৰম কৰা মানুহৰ ল'ৰা ছোৱালী, দিন হাজিৰা কৰা মানুহৰ ল'ৰা ছোৱালীয়ে কোচিং লৈ বিনামূলীয়া কোচিং দিয়া হৈছে। তেখেতসকলে এতিয়া APSC এক্সাম পাছ কৰিছে। বিটিআৰ অঞ্চলত নোহোৱা কামবোৰ হোৱা আৰম্ভ হৈছে। জাগাই জাগাই ৰাস্তা বনোৱা কাম আমি আৰম্ভ কৰিছো, দলং বনোৱা কাম আমি আৰম্ভ কৰিছো। অহা দিনবোৰত প্ৰত্যেকটো দুখীয়া পৰিয়ালক ৰাচন কাৰ্ড দিয়াৰ ব্যৱস্থা আমি কৰিছো। অহা মাহৰ পৰা এইটো দিয়াৰ কাম আৰম্ভ হ'ব। বহুতৰ নাম অন্তৰ্ভুক্ত হ'ল, আৰু যিসকলৰ বাদ পৰি গ'ল সকলোৰে নাম অন্তৰ্ভুক্ত কৰি সকলো মানুহক ৰাচন কাৰ্ড দিয়া ব্যৱস্থা আমি কৰিম বুলি কৈছো। এই ৰাচন কাৰ্ডৰ লগতে আপোনালোকে 5 লাখ টকীয়া প্ৰধানমন্ত্ৰী জন স্বাস্থ্য সুৰক্ষা আঁচনি যিটো আছে এইটো পাব। আৰু যিসকলে প্ৰধানমন্ত্ৰী জন স্বাস্থ্য আঁচনি নাপায় তেখেতসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী জন স্বাস্থ্য আঁচনি দিয়া হ'ব। প্ৰত্যেক পৰিয়ালে 5 লাখ টকালৈ চিকিৎসা বছৰি এই আঁচনিৰ জৰিয়তে কৰিব পাৰিব বুলি মই ক'ব খুজিছো। আগত দুখীয়া মানুহৰ ঘৰত বেমাৰ হয়, পইচা নাথাকে, ঘৰ মাটি বিক্ৰী হৈ যায়, আনকি আমাৰ মহিলাৰ মংগলসূত্ৰ বিক্ৰী হৈ যায়, কিন্তু ঘৰত বেমাৰীক আমি ভাল কৰিব নোৱাৰো, চকুৰ সন্মুখত বেমাৰী মানুহ মৰি যায়। চিকিৎসাৰ অভাৱত দুখীয়া মানুহে প্ৰাণ হৰুৱাইছিলে। চিকিৎসাৰ অভাৱত পুত্ৰই মাতৃ আৰু পিতৃক হেৰুৱাইছিলে। চিকিৎসাৰ অভাৱত মাতৃ পিতৃয়ে পুত্ৰ আৰু কন্যাক হেৰুৱাইছিলে। কিন্তু আমাৰ চৰকাৰৰ দিনত আমি ব্যৱস্থা কৰিছো যে প্ৰত্যেক পৰিয়ালে 5 লাখ টকা চিকিৎসা কৰাৰ কাৰণে বছৰি খৰচ কৰিব পাৰিব, তেনেকুৱা আঁচনি আমি আনিছো। আৰু যাৰ তাত ৰাচন কাৰ্ড থাকিব সকলোৱে সুবিধাটো পাব, আৰু প্ৰত্যেকজন দুখীয়াক আমি ৰাচন কাৰ্ড দিম, এই কথাটো মই ক'ব খুজিছো। বিটিআৰ অঞ্চলত এটা বেমাৰী আছিলে, ৰাচন কাৰ্ড থাকিলেও চাউল দিয়া নাছিলে। ৰাচন কাৰ্ড আছিল কিন্তু চাউল দিয়া নাছিলে। দিলেও 5 কেজি প্ৰত্যেকজন ব্যক্তিক দিয়া নাছিলে, কমাই কমাই দিছিলে। ক'ৰবাত 1 কেজি কমাই দিয়ে, ক'ৰবাত আধা কেজি কমাই দিয়ে, ক'ৰবাত 2 কেজি কমাই দিয়ে। এতিয়া চৰকাৰে ব্যৱস্থা লৈছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যিমান ৰাচন কাৰ্ডত চাউল খোৱা মানুহ আছে প্ৰত্যেক পৰিয়ালক 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল দিব লাগিব। আৰু 100 গ্ৰামৰ চাউল যদি কম দিয়ে তেনেকুৱা মানুহৰ ওপৰত ব্যৱস্থা হ'ব, তেনেকুৱা দোকানীৰ ওপৰত ব্যৱস্থা হ'ব। আৰু এই দোকানীজন ক'ত থাকিব? এই দোকানীজনৰ ঘৰ জেলৰ ভিতৰত হ'ব। কাৰাপশ্যন কৰা কোনো মানুহ আমাৰ সমাজত থাকিব নোৱাৰিব বুলি মই কওঁ। দুখীয়াৰ ঘৰত পোহৰ হ'ব লাগে। দুখীয়া যিটো সপোন দেখে, সপোন বাস্তৱ হ'ব লাগে। পঢ়া শুনা কৰাৰ কাৰণে কোনো ব্যৱস্থা নোহোৱাৰ সময়ত
দুখীয়াৰ সপোনবোৰ ভাঙি ভাঙি গৈছিলে। আমাৰ চৰকাৰৰ দিনত স্কুলত কোনো ফিজ নিদিয়াকে পঢ়া শুনা কৰাৰ ব্যৱস্থা কৰা হৈছে, বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছো। পাঠ্যপুথি কিনিবলৈ পইচা দিব নালাগে, পাঠ্যপুথি বিনামূলীয়া পাইছে। এতিয়া মই ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছো যে পঢ়া শুনা কৰা। এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ। ইয়াত পঢ়া শুনা কৰিলে, মেধা থাকিলে চৰকাৰী চাকৰি পাব। ইয়াত বহুত কৃষক উপস্থিত আছে, কৃষিকৰ লগত জড়িত ব্যক্তি উপস্থিত আছে। এই কৃষিজীৱীসকলে এটা কথা আজি মানিব লাগিব যে আপোনালোকে ধান খেতি কৰিছিল, কিন্তু চৰকাৰে কোনোদিন ধান কিনা নাছিলে। আমাৰ চৰকাৰৰ দিনত আমি ধান কিনা আৰম্ভ কৰিলো। নহলে কৃষকে ধান খেতি কৰে আৰু মাহাজনৰ তাত 1400 টকা, 1200 টকা, 1250 টকা কুইণ্টলত বিক্ৰী কৰিবলৈ বাধ্য হয়। এতিয়া চৰকাৰে 2140 টকা কুইণ্টলত ধান কিনা আৰম্ভ কৰিছে আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লক্ষ্য ধাৰ্য কৰি দিছে যে আমি 10 লাখ মেট্ৰিক টন আমি ধান কৃষকৰ পৰা কিনিম। কৃষক এতিয়া খেতি কৰিবলৈ আগ্ৰহ কৰিছে, আমাৰ ডেকা ল'ৰাবিলাকে খেতি কৰিবলৈ আগ্ৰহ কৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনত, বিপিএফ চৰকাৰৰ দিনত খেতি পথাৰ আৰু বজাৰ আমাৰ হাতৰ পৰা ওলাই গ'ল। কোকৰাঝাৰ জিলাত বজাৰো আমাৰ হাতৰ পৰা ওলাই গ'ল, খেতি পথাৰ আমাৰ হাতৰ পৰা ওলাই গ'ল। আমাৰ চৰকাৰৰ দিনত আমি এই বজাৰ আৰু খেতি পথাৰ আপোনালোকক ঘূৰাই দিম, এই প্ৰতিশ্ৰুতি দিবলৈ আপোনালোকৰ মাজত আহিছো। আমাৰ ডেকা গাভৰু দিনে 14 ঘণ্টা কাম কৰাৰ এটা হেঁপাহ লৈ আগবাঢ়িব লাগিব। এই 14 ঘণ্টা কাম কৰি শ্ৰমজীৱী হৈ, কৰ্মজীৱী হৈ আমি দেখুৱাব লাগিব যে আমি যিটো কাম হাতত লওঁ, এই কাম আমি সম্পূৰ্ণ কৰিব পৰা শক্তি আমাৰ হাতত আছে। আজি চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আপোনালোকক উপকৃত কৰাৰ চেষ্টা কৰি আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব বিপিআৰ অঞ্চলত ভূমিপুত্ৰ খিলঞ্জীয়া ব্যক্তিসকলক মাটিৰ অধিকাৰ দিয়াৰ কাৰণে বসুমতী কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে। এই পৰ্টেলত আপোনালোকে এপ্লাই কৰক। যাৰ যাৰ মাটিৰ সমস্যা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত প্ৰমোদ বড়ো ডাঙৰীয়াক লগত লৈ এইবিলাক আমি নিষ্পত্তি কৰিম আৰু সোনকালে কৰিলে কথা ক'বলৈ আহিছো। মাটিৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ আছে, মাটিৰ ওপৰত ভূমিপুত্ৰসকলৰ অধিকাৰ আছে আৰু এই অধিকাৰ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিচি প্ৰধান দুয়ে ডাঙৰীয়াই আমাৰ এই কামটো কৰাৰ কাৰণে লাগি আছে। অহা দিনবোৰত আকৌ আমি নিৰ্বাচনত যাব লাগিব আৰু এই নিৰ্বাচন সৰু নিৰ্বাচন নহয়। এই নিৰ্বাচনৰ জৰিয়তে আমি দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব লাগিব আৰু আকৌ এবাৰ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী, আমি আকৌ এবাৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ আমি মোদী চৰকাৰ বনাবৰ কাৰণে একগোট হৈ কাম কৰিব লাগিব। মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী মোদীজীয়ে দিনে ৰাতি কষ্ট কৰি আছে। কাৰ কাৰণে কষ্ট কৰি আছে? মোদীজীৰ কোনো পৰিয়াল নাই। মোদীজী দেশবাসীক নিজৰ পৰিয়াল কৰি লৈছে। মোদীজী আপোনালোকে মোদীজীৰ কাৰণে আপোনালোক কোনোবাই ভাই হৈ আছে, কোনোবাই খুৰা হৈ আছে, কোনোবাই ভণ্টি হৈ আছে, কোনোবাই বাইদেউ হৈ আছে, কোনোবাই ভতিজা ল'ৰা, কোনোবাই ভতিজা ছোৱালী, তেনেকে চিন্তা কৰি তেখেতে দেশ চলাই আছে। আৰু এই মোদীজীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে 2024 চনত যিটো নিৰ্বাচন হ'ব, কোকৰাঝাৰ পাৰ্লিয়ামেণ্টৰ পৰা UPPL, বিজেপি, AGPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয় কৰি দিল্লীত আমি আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক স্থাপন কৰিম।
কৰোণা আহিছিল মনত আছেনে আপোনালোকৰ? আছেনে নাই? পাহৰি গ'ল। কৰোণা অহা নাই নেকি কোকৰাঝাৰত? নাই অহা? আহিছেনে নাই? গোটেই জিলাত অহা নাই, কেইবাটাত সৰু সৰু এৰিয়াত আহিলে, বাকীটো বাচি গ'ল। কোকৰাঝাৰত কৰোণা আহিছিল নে নাই? নকয় কিয়? আহিছে। কোকৰাঝাৰতো কৰোণা আহিছিলে, গোটেই ভাৰতবৰ্ষত কৰোণা আহিছিলে। 25 মাৰ্চ 2020 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত লকডাউন হৈ গৈছিলে। লকডাউন হৈছিলে নে নাই? লকডাউন হৈছিল নে নাই? হৈছিলে। লকডাউনত কোনোবাই বাহিৰত যাব পাৰে, ভিতৰত আহিব পাৰে, তেনেকুৱা ব্যৱস্থা আছিল নেকি? আছিলে। কোনোবাই আলিপুৰ যাব পাৰে, আলিপুৰৰ পৰা কোকৰাঝাৰ গোটমাত আহিব পাৰে, তেনেকুৱা ব্যৱস্থা আছিল? নাছিল। কি পিন্ধিব লগা হৈছিলে? কি? মাস্ক পিন্ধিব লগা হৈছিলে। সিজনে সিজনৰ ওচৰত যাব পৰা নাছিলে, কাষ চাপিব পৰা নাছিলে, লগ পাব নাছিলে। দুজন বন্ধুও নিজৰ ভিতৰত লগ পোৱাকৈ বন্ধ কৰিছিলে। মানুহ ঘৰৰ পৰা ওলোৱা নাছিলে। যাৰ ল'ৰা ছোৱালী কামৰ কাৰণে কোকৰাঝাৰৰ বাহিৰত আছিলে, অসমৰ বাহিৰত আছিলে, মা দেউতাৰ লগত টেলিফোনতে কথা পাতিছিলে, ঘৰত ঘূৰি আহিব পৰা নাছিলে। মই সঁচা কৈছো নে মিছা? মিছা? মিছা কৈছো? সঁচা নে মিছা? জোৰে কওক, মই শুনা নাই। সঁচা নে মিছা? সঁচা। তেতিয়া আমি ভাবিছিলো আমি বাচি থাকিম নে আমি মৰি যাম। ছোৱালীয়ে বিয়া হৈ বেলেগ গাঁৱত আছিলে, তাৰ চিন্তা আছিলে যে মই মোৰ মাক আকৌ এবাৰ চাব পাম নে নাপাম। মোৰ দেউতা কামৰ কাৰণে বাহিৰত গৈছে, কোকৰাঝাৰত আন ষ্টেটত কাম কৰিব গৈছে, গুৱাহাটীত কাম কৰিব গৈছে। মোৰ দেউতাক আকৌ পাম নে নাপাম। খাবলৈ মই কেনেকে খাম? দিন হাজিৰা কৰা মানুহ, কষ্ট কৰি জীয়াই থকা মানুহ, পাইকাৰী দোকান লগোৱা মানুহ, চব পাচলি বিক্ৰী কৰা মানুহ, তেখেতসকলে কেনেকে জীয়াই থাকিম বুলি চিন্তাত আছিল। এই চিন্তাৰ সময়ত প্ৰত্যেকজন দুখীয়াক 5 কেজিকে চাউল দিয়াৰ কাম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰিছিল। নগদ পইচা ডিবিটি কৰি আপোনালোকৰ একাউণ্টত সোমাই দিয়া ব্যৱস্থা কৰিছিলে। কিন্তু খোৱাৰ ব্যৱস্থা, পইচাৰ ব্যৱস্থা হলেও কৰোণাৰ লগত আমি যুঁজিব পৰা নাছিলো। য'ত ত'ত মানুহ মৰি আছিলে। য'ত ত'ত মানুহ মৰি আছিলে। মুখত মাস্ক লগাই ঘূৰিব লাগে, নহলে পুলিচেও দাণ্ডা মাৰিছিল। হয় নে নহয়? মাস্ক নলগালে পুলিচে দাণ্ডা মাৰিছিল নে নাই? কেতিয়াবা এনেকুৱা মিটিং হ'ব, মোৰতো কল্পনাৰ বাহিৰৰ কথা, যে কৰোণা যেতিয়া আছিলে মই কৈছো চব শেষ। 140 কোটি মানুহ যেতিয়া চিন্তাত আছিলে, টেনচনত আছিলে, একো ভাবিব পৰা নাছিলে, দেশৰ প্ৰধানমন্ত্ৰীয়ে বৈজ্ঞানিকসকলক আহ্বান জনালে যে দেশৰ স্বাৰ্থত দেশৰ 140 কোটি লোকক কৰোনাৰ পৰা বচাবৰ কাৰণে আপোনালোকে ভেকচিন আৱিষ্কাৰ কৰক, আৰু বিশ্বৰ ভিতৰত সৰ্বপ্ৰথম মেডিচিন ভাৰতৰ বৈজ্ঞানিকে বনালে, আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 140 কোটি লোকক বিনামূলীয়া কৰোনা ভেকচিন দিছিল। দিছিল নে নাই? ভেকচিন পাইছে নে নাই? নাই পোৱা? ভেকচিন পাইছে নে নাই? পাইছো। পইচা দিছে নে বিনা পইচা? হা? বিনা পইচা। একবাৰ পালে নে দুইবাৰ? দুইবাৰ নহয়, 3বাৰ পাইছে। আপোনালোকে পাহৰি গৈছে। বুষ্টাৰ ড'জো দিয়া হৈছিলে। য'ত 2টা ড'জৰ প্ৰয়োজন আছিল 2টা ভেকচিন দিয়া হৈছে, য'ত 3টা প্ৰয়োজন আছিল 2টা দিয়া হৈছে। কিন্তু প্ৰত্যেকজন ভাৰতীয়ক কৰোনা মহামাৰীৰ পৰা ৰক্ষা কৰাৰ কাৰণে মোদী ডাঙৰীয়াই বিনামূলীয়া কৰোনা ভেকচিন 140 কোটি ভাৰতীয়ক প্ৰদান কৰিলে। তাৰ বাবে মই এই জনসভাৰ হৈ তেখেতক ধন্যবাদ দিওঁ।
আজি এই ভেকচিন নোহোৱা হলেতেন এই মিটিংটো সম্ভৱপৰ নহলেতেন। কিমান মানুহ মৰিল হয়, কিমান বাচিল হয়, কোনো ক'ব নোৱাৰিলে। আজি মোদী ডাঙৰীয়াৰ আশীৰ্বাদত কৰোনাৰ লগত যুদ্ধ কৰি আমি এই যুদ্ধত জয় হৈছো। আজি এনেকুৱা এজন ব্যক্তিক আমি প্ৰধানমন্ত্ৰী হিচাপে পাইছো, যিজন ব্যক্তিয়ে দিনে ৰাতি আপোনালোকৰ কথা চিন্তা কৰে, দুখীয়াৰ কথা চিন্তা কৰে, দৰিদ্ৰ কৃষক আৰু শ্ৰমিকৰ কথা চিন্তা কৰে। তেখেতক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বনাব লাগিব। বনাব লাগিবনে নাই? লাগিবনে নাই? লাগিব যদি মোৰ লগত চবে ক'ব, মই কম আকৌ এবাৰ। আপোনালোকে কি ক'ব? মোদী চৰকাৰ। কি ক'ব? আকৌ এবাৰ। নাই, জোৰে হোৱা নাই। মোদীজীয়ে দিল্লীত আছে, শুনিব লাগিব নহয়। আকৌ এবাৰ। আর জোৰ হোৱা নাই। পিছফালে বাইদেউহঁতে কোৱা নাই, দাদাহঁতে কোৱা নাই। আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ মোদী চৰকাৰ হ'ব। আকৌ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত 2024 চৰকাৰ হ'ব। আকৌ মোদীজী আকৌ দেশৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু উন্নয়নৰ যিটো জয়যাত্ৰা চলি থাকিব। এই জয়যাত্ৰা চলি থাকিব। দেশ আগুৱাই যাব লাগিব, দেশ আগবাঢ়িব লাগিব। আপোনালোকে ল'ৰা ছোৱালীক লৈ চোৱা সপোন বাস্তৱ হ'ব লাগিব। আৰু তাৰ বাবে আমি দিনে ৰাতি কষ্ট কৰিব লাগিব। সমগ্ৰ ভাৰতবৰ্ষত মোদী ডাঙৰীয়াই কৰা উন্নয়নৰ কাম কাজ আজি সকলোৰে চকুৰ সন্মুখত আছে। আমাৰ কোকৰাঝাৰৰ পৰা গুৱাহাটী যোৱা হাইৱে 4 লেন হৈ গ'ল। অকল 4 লেনে নহয়, প্ৰত্যেকটো ক্ৰছিঙৰ ওপৰত যিখিনি দৰকাৰী ক্ৰছিং আছে তাত ফ্লাইঅভাৰ হৈ আছে। বগাইগাঁও, কচুগাঁও, ঢালিগাঁও, যিমান আমাৰ ৰাস্তাত মানে মেইন চাৰিআলি আছে, চবতে ফ্লাইঅভাৰ হৈ আছে, যে তলেদিও মানুহ যাব পাৰে আৰু ওপৰেদিও মানুহ যাব পাৰে, তেনেকুৱা এটা ব্যৱস্থা। প্ৰত্যেক ঘৰ মানুহক খোৱা পানী দিয়াৰ ব্যৱস্থা হৈ আছে। যিসকলে পোৱা নাই অহা দিনবোৰত পাব। আমি জাগাই জাগাই মেইল মিটিং হৈ আছে। ইমান মানুহ মিটিঙত আহিব বুলি মই নিজেও ভবা নাছিলো। মই বৰ আশ্চৰ্য মানিছো যে আপোনালোকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু প্ৰমোদ ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ ইয়াত আহিছে। আপোনালোকক এটা কথা কৈ দিওঁ, আমাৰ চৰকাৰ বিটিআৰ অঞ্চলত শান্তিৰ গ্যাৰেণ্টি আছে। আমাৰ চৰকাৰ বিটিআৰ অঞ্চলৰ সুৰক্ষাৰ গ্যাৰেণ্টি আছে। আৰু আমাৰ চৰকাৰ বিটিআর অঞ্চলৰ উন্নয়নৰ গ্যাৰেণ্টি আছে। আপোনালোকে আমাক আশীৰ্বাদ দিয়ক। আপোনালোকৰ আশীৰ্বাদত আমি যি ভাল কাম কৰিব লগা আছে এইখিনি আমি কৰি যাম। আজি আমাক বিৰোধ কৰা মানুহে ভাবে যে ৰাইজে আশীৰ্বাদ দিব। ৰাইজে তেখেতসকলক আশীৰ্বাদ নিদিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতিপুৱা মই কথা পাতিছিলো। 2 দিন আগতেও মই ইয়াত এটা মিটিঙত আহি গলো। এই মিটিংটো হৈছিলে জমদৰত মিটিং হৈছিলে। তাতেও প্ৰায় 6000 ৰাইজ উপস্থিত আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কলো যে বিজেপি UPPL আৰু হাৰিত যিটো চাউল আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া চাউলটো পকিছে। তেখেতে কলে কেনেকে জানিলে? মই জমদুৱাৰত গৈছিলো, 2000 মানুহ হব, মানুহ 6000। ইয়াত আহিছিলো 1500-2000 মানুহ হব, মানুহ 10000। এইটোৱে ৰাইজৰ আশীৰ্বাদ। বহুত আই মাতৃ ইয়াত উপস্থিত আছে। তেখেতসকলে ভাত বনায়, ভাতটো পকিছে নে নাই এইটো চাবলৈ গোটেই হাড়িৰ ভাত ওলাই নাচায়, মাত্ৰ 2টা ভাত ওলাই হাতেৰে টিপি চাই যে ভাতটো পকিছে নে নাই। হয়নে নহয়? নে গোটেই ভাত ওলাই দিয়ে নে 2টা ওলাই? 2টা ওলাই। 2টা ওলাই অৰ্থটো কি? চাউলটো পকিছে নে নাই হাড়িৰ পৰা ওলাই আঙুলেৰে চেপি চাই পকিছে নে নাই। আজি মই ঘূৰি যাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতি কম যে কোকৰাঝাৰ জিলাত
চাউল পকিছে, হাড়ি ফুল হৈ আছে, চিন্তা কৰিব নালাগে, আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়। অহা দিনবোৰত আকৌ আপোনালোকৰ মাজত আহি থাকিম। বহুত দেৰিৰ পৰা আপোনালোকে অপেক্ষা কৰি আছিলে মিটিঙৰ। ইমান ডাঙৰ মিটিং দোতমাত মই কোনোদিন দেখা নাই। আজি মই 8 বছৰ কোকৰাঝাৰ আহি আছো, বিজেপিৰ কৰ্মী হিচাপে আহিছো, MLA হিচাপে আহিছো, মন্ত্ৰী হিচাপে আহিছো, কিন্তু ইমান ডাঙৰ মিটিং দোতমাত মই কোনোদিন দেখা নাই। মই ৰাইজক ধন্যবাদ দিছো। আপোনালোকে যিটো মৰম স্নেহ আমাক দি আছে, আপোনালোকে যিটো আশীৰ্বাদ আমাক দি আছে, আমি দুগুণ কৰি আপোনালোকক ঘূৰাই দিম, আপোনালোকৰ কাম কৰিম, এই প্ৰতিশ্ৰুতি আজিৰ মিটিঙত মই আপোনালোকক দিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ জীৱনত পোহৰ আহিব, আপোনালোকৰ ল'ৰা ছোৱালী ভাল মানুহ হ'ব, আৰু এই ভাল মানুহ হোৱাৰ কাৰণে পঢ়া শুনাৰ যিটো পৰিৱেশ লাগে, এই পৰিৱেশ আমি এই অঞ্চলত গঢ়ি তুলিম, এই কথা মই ক'বলৈ আহিছো। কৃষকেও 12 মাহে পথাৰ সেউজীয়া কৰাৰ কাৰণে সংকল্প লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সংকল্পবদ্ধ হৈছো যে খেতি পথাৰত 12 মাহে পানী দিম। কৃষকেও সংকল্পবদ্ধ হওক যে আমি 12 মাহে সেউজীয়া কৰি ৰাখিম আমাৰ খেতি পথাৰ। অসম উন্নত হ'ব, অসম আগবাঢ়ি যাব, বিটিআৰ উন্নত হ'ব, কোকৰাঝাৰ উন্নত হ'ব, দোতমা উন্নত হ'ব। ইয়াত ইণ্ডাষ্ট্ৰী আহিব, আপোনাৰ ল'ৰা ছোৱালীয়ে কাম পাব, আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি অফিচাৰ হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। আপোনালোকৰ ল'ৰা ছোৱালীয়ে শ্ৰম কৰি চৰকাৰী কাৰ্যসূচীত যোগদান কৰিব, চৰকাৰী চাকৰি পাব। নিবনুৱা সমস্যাক আমি শেষ কৰিব খুজিছো। আৰু মই ভাবো যে অহা দিনবোৰত আকৌ আপোনালোকক পাই থাকিম। কিন্তু মানুহ চাই মই অভিভূত। ইমান মানুহ যে ইয়াত হৈছে, এক জনসমুদ্ৰ মই ইয়াত দেখিবলৈ পাই আছো। ইফালে মানুহ, ইফালে মানুহ, সন্মুখত মানুহ, চাৰিওফালে য'তে দেখিছো বিজেপি জয়, বিজেপি জয়, বিজেপি জয়, এই কথাই মই শুনি আছো। আৰু আজি মই ঘোষণা কৰিব খুজিছো, কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি, UPPL, AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী কমেও 2 লাখ ব্যৱধানত জিকি, 2 লাখ ভোটৰ ব্যৱধানত জিকি আমি প্ৰধানমন্ত্ৰী মোদীক উপহাৰ দিম। আৰু আপোনালোক মোৰ লগত আছেনে নাই? আছেনে নাই? আছেতো? মুখ্যমন্ত্ৰীক মই ক'ব পাৰিম পাক্কা? ইফালে বাইদেউত কওকচোন পাক্কা নে? পিছফালে বাইদেউত কওক পাক্কা নে? ইফালে পাক্কা নে? বাহ, মই কম যে দোতমা ৰাইজে আপোনাক বহুত আশীৰ্বাদ দিছে, আৰু সকলো আমাৰ দাদা বাইদেউ ভণ্টিহঁত আপোনাক আশীৰ্বাদ দিয়াৰ উপৰিও তেখেতসকলে সংকল্প লৈছে যে আমি মুখ্যমন্ত্ৰীৰ লগত আছো, আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু এই কোকৰাঝাৰ পাৰ্লিয়ামেণ্টত এই মিত্ৰজোঁট বিজেপি, UPPLৰ প্ৰাৰ্থীক 2 লাখ ভোটৰ ব্যৱধানত জয় কৰি প্ৰধানমন্ত্ৰীক এটা উপহাৰ দিয়াৰ কাৰণে তেখেতসকল আগ্ৰহী হৈছে। কাৰণ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এই অঞ্চলত শান্তি আহিছে। যিয়ে নহওক, লাহে লাহে আপোনালোকেও ঘৰৰ ফালে যোৱা চিন্তাত আছে। গৰু ছাগলী পথাৰত এৰি থোৱা আছে, এইখিনিও লৈ আহিব লাগিব, আকৌ ঘৰত বান্ধিব লাগিব। ভাত পানীৰো কথা আছে, হয়নে নহয়? গৰু ছাগলী বান্ধিবলৈ আছেনে নাই? সেইকাৰণে দীঘলীয়া ভাষণ নিদিওঁ। মইতো জানো নহয়, মই যিটো সমষ্টিৰ পৰা MLA, তাতো আপোনাৰ নিচিনাই বাইদেউহঁত আছে মোৰ। মই কোনো বহুত ধনী সমষ্টিৰ পৰা অহা নাই। সেইকাৰণে আপোনালোকৰ মনৰ বেদনা, আপোনালোকৰ চিন্তা, আপোনালোকৰ পৰিৱেশ মই বুজি পাওঁ। আকৌ এবাৰ আপোনালোকৰ আশীৰ্বাদ বিচাৰি নিজৰ ভাষণটো শেষ কৰিছো। ধন্যবাদ, নমস্কাৰ, জয় হিন্দ।